31তম কাৰ্বি যুৱ মহোৎসৱৰ কাৰণে আজি ফুলনি ডেংকিমা আপামত আজি সৰ্বাৰ্থনা কমিটি আজি গঠন কৰা হৈছে। এই সৰ্বাৰ্থনা কমিটিত প্ৰেচিডেণ্ট হিচাপে সৰ্বাৰ্থনা কমিটিৰ প্ৰেচিডেণ্ট হিচাপে আমাৰ শ্ৰীমতী মাননীয়া সাবিনা তেৰণপিক সভানেত্ৰী হিচাপত মনোনীত কৰা হৈছে। ইয়াৰ পাছত ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে জিতেন ৰংফাৰক দিয়া হৈছে আৰু ভাইচ প্ৰেচিডেণ্টক ৰূপসিং সিংনাৰ তেখেতসকলক দিয়া হৈছে আৰু সাধাৰণ সম্পাদক হিচাপে দেবেন ইংটিক দিয়া হৈছে আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপত আমাৰ ক্ৰক দেৱক দিয়া হৈছে। আৰু এই 31তম কাৰ্বি যুৱ মহোৎসৱ ফুলনিৰ জনেল কমিটিৰ তৰফৰ পৰা আজি মানে 31তম যুৱ মহোৎসৱখন সুচাৰুৰূপে চলাই নিবৰ কাৰণে সৰ্বাৰ্থনা কমিটিখন গঠন কৰা হৈছে। মানে মূল কমিটি হিচাপত গঠন কৰা হৈছে আৰু উপস্থিত থকা আমাৰ অট'নমাছ কাউন্সিলৰ EM আমাৰ কাংবৰা খেলিংদেৱ বোৰ্ড চেয়াৰমেনসকল আছে আৰু আমাৰ টাউন কমিটি চেয়াৰমেনসকল আছে। তেখেতসকলৰ বুদ্ধি পৰামৰ্শ হিচাপত আমাৰ এই কমিটিখন মানে সুচাৰুৰূপে এই 31তম যুৱ মহোৎসৱখন চলাই নিব বুলি আশা ৰাখিছোঁ। ইয়াত মানে 21 তাৰিখৰ অক্টোবৰ 21 তাৰিখত মানে সৰ্বাৰ্থনা জনোৱা হ'ব আৰু 22 তাৰিখৰ পৰা প্ৰতিযোগিতা হিচাপত হোৱা হ'ব। 22 আৰু 23 তাৰিখ 24 তাৰিখত আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ব। 4 দিনীয়া হিচাপত ইয়াত পালন কৰা হ'ব আৰু 4 দিনীয়া